নমস্কাৰ বন্ধুসকল, মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই উঠি আহি পথাৰৰ ফালে আহিছোঁ এপাক। এয়া চাওক কি ধুনীয়া পৰিৱেশ, আৰু মোৰ লগত আহিছে মোৰ ছোৱালী নিকি। তাই ৰাতিপুৱাই খেলি আছে ইয়াত। তাই ধুনীয়াকৈ খেলি আছে দেখিছে। এয়া চাওক তাই কি ধুনীয়াকৈ খেলিছে। ৰাতিপুৱা ওলাই আহিলে ভাল লাগিছে। ইমান ধুনীয়া পৰিৱেশৰ মাজত ৰাতিপুৱা ওলাই আহি ভাল লাগে, মনটো কিবা ভাল লাগে, কিবা এটা এনাৰ্জি পোৱা যায় ৰাতিপুৱাই সোনকালে ওলাই আহিলে দিনটোৰ কাৰণে। ভাল লাগিছে। আৰু তাইও ৰাতিপুৱাই ওলাই আহি খেলি আছে ইয়াতে। ধন্যবাদ বন্ধুসকল। পিছত আৰু এটা ভিডিঅ' বনাম বাৰু। ধন্যবাদ। আৰু এইখিনি জেগা আপোনাৰ নিশ্চয় মনত আছে, মই আগত এটা ভিডিঅ' দিছিলোঁ। ইয়াতে বহুত পানী হৈছিলে এই জেগাত। ইয়াত কমচে কম এটা মানুহ তল যোৱাৰ নিচিনা পানী হৈছিল ইয়াত। ধন্যবাদ বন্ধুসকল।